ল'ৰাটোৰ বিয়াৰ বয়স পাইছেহি। ঘৰত মোকো বোৱাৰী এজনী লাগে নহয়। এৰা সেইটোতো হয়। সেইটো হয় মানে আমাৰ বাবাক ক'ব লাগিব বিয়াৰ কথাটো। সি কিজানি ক'ৰবাত ছোৱালী তোৱালী চায়ে থৈ দিছে। যদি চোৱা নাই তেনেহ'লে মই ছোৱালী চাই দিম। তুমি সুধিবা আকৌ মাকজনী হয়। মইনো কেনেকৈ সুধিম? ঘৰত বোৱাৰী এজনী নলগা নহয়। তোমাৰে ইটো সিটো কামত সহায় হ'ব। সি দেখোন এনি টাইম কামতে বিজি থাকে ইফালে সিফালে। এতিয়া জানো সি বিয়া পাত ক'লে পাতিব? মই যদি অলপ জোৰ দিওঁ নিশ্চয় পাতিব। এৰা তাৰ 5 বছৰ বয়সতে মাক ঢুকাল মানে কি? তাৰপিছতে 3 বছৰমানৰ পাছৰ পৰাই তোমাক পাইছে। মোৰ যে বহুত ভয় লাগিছিল প্ৰথমতে জানানে? তোমাক মা বুলি আঁকোৱালি নল'ব বুলি। ভবাই নাছিলোঁ ইমান সোনকালে তোমাক আঁকোৱালি ল'ব বুলি। আচলতে তুমি বহুত ডাঙৰ ত্যাগ কৰিলা মোৰ কাৰণে, মোৰ ল'ৰাটোৰ কাৰণে। তোমাৰ এই ত্যাগক লাগিব লাগিব। মোৰ সিদ্ধান্তক তুমি মানি ল'লা মোৰ একমাত্ৰ ল'ৰাটোৰ কাৰণে। এতিয়াও মোক জিদ কৰা নাই নিজৰ ল'ৰা ছোৱালী এটা জন্ম কৰোঁ বুলি। সেইবোৰ আৰু এতিয়া ভাবিবলৈ বাদ দিয়ক। সি মোৰ ল'ৰাৰ দৰেই, জন্ম নিদিব পাৰোঁ নিজে। কিন্তু আপোনাৰতো নিজৰ সন্তান। আজি মাকে মৰিলে বুলিহে মই এইখন ঘৰৰ বোৱাৰী হ'ব পালোঁ, বা তাৰ মাক হ'ব পালোঁ, বা আপোনাৰ পত্নী। ল'ৰাটো নিজে জন্ম দিয়া হওক বা আপুনি, একেই কথা। সিও মোক ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে সেইটো সময়ত। আজিলৈকে সি মোক একো এটা দুখত পৰিব দিয়া নাই। ল'ৰাটো যে ইমান জ্ঞানী, তাৰ বয়সৰ ল'ৰাবোৰ ইমান জ্ঞানী কেতিয়াও নহয়। আজিকালিৰ দিনততো আৰুৱেই। মই তাক লৈ বহুত গৌৰৱ কৰোঁ। এজনী মাহীমাক হৈ মই নিজৰ মাকতকৈও বেছি মৰম পাইছোঁ মোৰ ল'ৰাটোৰ পৰা। তাতকৈ আৰু মোক কি লাগিছে কওকচোন? মই বহুত সুখী। মোৰ ল'ৰা ইমান জ্ঞানী, সেই জ্ঞান মই দিব পাৰিছোঁ। আৰু সিও এইবোৰত মোৰ অনুসৰণ কৰিছে জ্ঞানবোৰ ল'বলৈ। আজি বিয়াৰ কথা ক'লে মানে সি মোৰ কথা নুশুনাকৈ নাথাকে। কিন্তু মাক হিচাপে মই তাৰ মনৰ কথাটো জনাটো বহুত ইম্পৰ্টেণ্ট হয়। আপুনি চিন্তা নকৰিব, মই তাক মনাই ল'ম। মই জানো প্ৰতিমা, তুমি তাক মনাবলৈ পাৰিবা। ইমান গৰম পৰিছে এইকেইদিন, কামলৈ ওলাই যাবলৈ নোৱাৰা হৈছোঁ। ইফালে মানুহবোৰৰ কাম কৰাও চাবগৈ লাগে। কি যে হ'ব নহয়, এনেকুৱা ৰ'দ দি থাকিলে জানো মানুহ উশাহ ল'বলৈ পাৰে? হে প্ৰভু, কি যে হৈছে নহয় দিনক দিনে। তাপমাত্ৰা দেখোন বাঢ়িবলৈহে ধৰিছে। বাবা, অঁ মা? হ'বলা কামলৈ নাযাওঁ? যাম মা, গৰমৰ পৰা একেবাৰে ওলাই যাব মন যোৱা নাই আজি। তাকেইতো, কি কৰিবি আৰু, গৰম নকমেই দেখোন। বাৰু তোৰ লগত মোৰ কথা এটা আছিলে। কি কথা মা? তই যদি এতিয়া কামলৈ যাওঁ পাছতে ক'ম দে, কামৰ পৰা ভালকৈ আহিলগে। নাই মা, মই অলপ দেৰিকৈ কামলৈ যাম। তুমি কোৱা কি ক'বলৈ আহিছা? শুন বাবা, তোৰ এতিয়া 25 বছৰ হ'ল। ইটো সিটো কামতো লগা হলি, পইচা ইনকাম কৰ ভাল। অঁ মা। তোৰ বিয়াৰ কথা ভাবিছোঁ মই। কি বিয়া? নাই নাই, মই এতিয়া বিয়া নাপাতো মা। এতিয়া বিয়া পাতি মই কি কৰিম? তোমাক কিমান কি কিনি দিব আছে মোৰ? তোমাক লৈ মোৰ বহুত সপোন আছে, যিবোৰ মই পূৰণ কৰিহে বিয়া পাতিম। তেনেকৈ নকবি বাবা। তই মোৰ সপোন বিয়া পাতিও পূৰণ কৰিব পাৰিবি, কিন্তু মোৰ যে সপোন বোৱাৰী এজনী অনাৰ, বৰ অকলশৰীয়া হৈ গৈছোঁ। সেইকাৰণে ভাবিছোঁ তোৰ বিয়াখনকে পাতি দিওঁ। বোৱাৰী আহিব, মোৰ লগৰী হ'ব, এপদ দুপদ কামত সহায় কৰিব। কিন্তু মা। কোনো কিন্তু নাই, তই বিয়া পাতিবই লাগিব। মই তোক জবৰদস্তি নকৰোঁ এইজনী ছোৱালীকেই পাতিব লাগিব বুলি। তোৰ যাক পচন্দ হয় তই তাকেই বিয়া পাতিবি। শুন, তোৰ যদি কোনোবা ভাল পোৱা ছোৱালী আছে মোক কৈ দে, মই যাম তাহাঁতৰ ঘৰত খুজিবলৈ। তাৰ কাৰণে চিন্তা কৰিব নালাগে মা। মোৰ কোনো প্ৰেমিকা নাই। আচলতে মই কোনো ছোৱালীক ভাল নাপাওঁ। মই মোৰ মাৰ বাহিৰে আৰু কোনো ছোৱালীকে ভাল নাপাওঁ। মই মাত্ৰ তোমাক ভাল পাওঁ মা। আই ঐ দেহি, ল'ৰাটোৰ মাকলৈ মৰমটো চা। হ'ব দে তেনেহ'লে, নাই যদি নাই, তেনেহ'লে ময়ে তোলে ছোৱালী চাব লাগিব। ভালতকৈ ভাল ছোৱালী এজনী চাই তোলে বিয়া পাতি দিম। তই একো চিন্তা নকৰিবি। তাই যেনেকুৱাই নহওক কিয় মা, তোমাক যাতে তাই মৰম আৰু সন্মান সদায় কৰে, মই সিমানটোৱে বিচাৰোঁ। কৰিব কৰিব, কিয় নকৰিব। তোৰ মামাই ফোন কৰিছিলেই মোক, ছোৱালী এজনী বোলে পাইছে। সেইকাৰণেহে তোৰ বিয়াৰ কথা কৈছিলোঁ। হ'লেও তোৰ ভাল পোৱা ছোৱালী তোৱালী থাকিলে মানে তাত আকৌ কথা দিব নোৱাৰিম নহয়। তোমালোকৰ যি ভাল লাগে তাকেই কৰা মা, মোৰ অলপো আপত্তি নাই। হ'ব শুন, মই মামাক ফোন কৰি জনাই দিম বাৰু তই যে মান্তি হৈছ বুলি। তোমালোকে কি সিদ্ধান্ত লৈছা বৌ? মই এতিয়া বিয়া হ'ব নোৱাৰোঁ। তোমালোকক বাৰে বাৰে ক'লেও তোমালোকে নুবুজা কিয়? তই বিয়া হ'ব নোৱাৰোঁ ক'লে নহ'ব নহয়। তাই জানো তই এইখন ঘৰত থাকিব পাবি? ভাল ল'ৰা এটা পাইছ, বিয়া নহওঁ কেলে? দাদাৰে জানো ভালকৈ কিবা এটা দিব পাৰিছে তোক? কেতিয়াবা কিবা কথাত অকণমান গালি পাৰিলেও বেয়া পাওঁ। বিয়া হ'লে মানে ধুনীয়াকৈ সংসাৰ কৰিব পাৰিবি। ইমান ভাল ল'ৰা এটা পাইছ। কিটো ভাল ল'ৰা পাইছ কোৱাচোন?
মাক হেনো সৰুতে মৰিলে। দেউতাক আৰু মাহীমাক আছে। এজন মাহীমাকৰ সন্তানৰ লগত মই কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। মোৰ নিজৰেই মা দেউতা নাই। সেইকাৰণে মই ভালকৈ মা দেউতাক থকা ঘৰলৈহে বিয়া পাতিম। মাহীমাক নামতহে। তেওঁলোকৰ মাজত বোলে নিজৰ মাক পুতেকতকৈ মৰম বেছি আছে। সকলোৱে কোৱা শুনিছোঁ। সকলোৱে ক'লেই নহয়, সেইখন ঘৰৰ ভিতৰত কি চলে তেওঁলোকেহে জানে। আমি বাহিৰৰ মানুহে নাজানো বৌ। কিন্তু তই এবাৰতো ভাবিছা, তই যদি মান্তি নহয়, জানই দেখোন দাদা কেনেকুৱা খঙাল। সেইটোৱেতো বৌ, দাদাই যে মোক কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলে। তই সেইখন ঘৰত সুখত থাকিব পাৰিবি ভণ্টি। মইনো তোৰ বেয়াটো কিয় চিন্তা কৰিম বাৰু। ল'ৰাৰ নিজৰ মোমায়েকে প্ৰস্তাৱ দি গৈছে, তাকো পুৰণা মাকৰ যিজনী ঢুকাইছে তাৰ ভাইকে আহি কৈছে। তাৰমানে সিহঁতৰ লগত এতিয়াও সিহঁতৰ ৰিলেশ্যন ভাল। আৰু ৰিলেশ্যন ভাল কিহৰ কাৰণে? মানুহজনী ভাল কাৰণে নিজৰ আগৰ সতিনীৰ ঘৰৰ লগতো সম্পৰ্ক ৰাখিছে। তই ভাবিছাচোন। ঠিক আছে বৌ, তোমালোকে যদি কৈছা মই বিয়া হ'বলৈ ৰাজি। কিন্তু পাছত যদি কিবা দুখ হয়, মই যদি ঘূৰি আহোঁ, তোমালোকে যাতে মোক আঁকোৱালি লোৱা। ভগৱানে তোক যাতে এখন সুখৰ সংসাৰ দিয়ে তাৰেই কামনা কৰিছোঁ। কিন্তু যদিও কেতিয়াবা কিবা হয়, মই তোক সহায় কৰিবলৈ কেতিয়াও পিছুকি নিদিওঁ। কি কবি অ' জেতুকী? সৰু সুৰাকে হ'লেও বাবাৰ বিয়াখন ভালকৈ পাতিবলৈ বিচাৰিছোঁ। ঘৰত এটাই ল'ৰা আৰু জানো বিয়া পাতিবলৈ পাম। সেইকাৰণে অলপ ধুমধামেৰে পাতিব বিচাৰিছোঁ। ভালেই হৈছে, বহুত দিনৰ মূৰত ভালকৈ বিয়া এখন খাবলৈ পাম আৰু বাইদেউ। বাকী আজি বজাৰ অলপ কৰিব আছে, তোক লগ ধৰিম বুলিহে ভাবিছোঁ মই। ওলাবিচোন মোৰ লগত। পাটৰ কাপোৰ কিনিব লাগে, জোৰ কাপোৰো ল'ব লাগে, জোৰোণৰ কাৰণে কাপোৰ গহনা ল'ব লাগে। ঠিক আছে বাইদেউ। সোণৰ খাৰু চেন মই আগতেই বনাই থৈ দিছোঁ। এপদ দুপদ পইচা গোটাই গোটাই বোৱাৰীৰ কাৰণে কিবা কিবি কিনি থৈ দিছোঁ মই। সেইবোৰ বাবাই গম নাপায়। বাবাই মোক পইচা থ'বলৈ দিয়ে, তাৰ পৰাই চাট মাৰি মাৰি পইচা থৈ থৈ বোৱাৰীজনীলৈ সোণৰ খাৰু এযোৰ, কাণফুলি এযোৰ, চেন এডালো বনালোঁ। আৰু কিবা কিবিও কিনিব লাগিব নহয়। অসমীয়া গহনা কেইপদমানো কিনিব লাগিব। পইচা অলপ খৰচ হ'ব। পাটৰ কাপোৰ, মেইন ছেট, সাধাৰণ জোৰ কাপোৰ এইবোৰ সকলো দিব লাগিব নহয় জোৰোণত। লাগিব বাইদেউ, ভালকৈ যদি কৰিব বিচাৰিছে বহুত কাপোৰ দিব লাগিব। কেইযোৰমান কিনিও থৈছোঁ। আজি বজাৰলৈ গৈ চাওঁচোন কেনেকুৱানো পাওঁ। তেনেহ'লে ওলাবি দেই। যাম বাইদেউ, কিয় নাযাম। আপুনি মোক মাতি দিব, মই আহি যাম। কিমান সময়ত ওলাব ক'ব। অঁ হ'ব বাৰু। কোৱা, তুমি মামীয়েকজনী হৈ তেনেকুৱা কথা কৈছা যে? তুমিয়ে যদি তেনেকৈ ভাবা, মানুহে কি বুলি ভাবিব কোৱাচোন? ক'বলৈ আৰু কিটো আছে। সেইজনী তোমাৰ নিজৰ বাই নহয় নহয়, তুমি ইমান উঠিবৰি লাগিবলৈ। নিজৰ বাই নহ'ব পাৰে, কিন্তু ল'ৰাটোতো মোৰ নিজৰ ভাগি নহয়। মামাক হিচাপে একোৱেই দিব নোৱাৰিলোঁ। কিন্তু এতিয়া বিয়াৰ বয়সত এজনী ভাল ছোৱালী চাই দিছোঁ। ইয়াতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে কোৱাচোন? তুমি এনেকৈ বিয়ালৈ নাযাওঁ বুলি ক'লে নহ'ব নহয়। তেওঁলোকেতো বেয়া পাব। এজনীয়ে মামীয়েক। হ'ব এজনীয়ে মামীয়েক মানে কেলে? প্ৰতিমা বাইদেউ জানো আৰু বেলেগ ভাইক নাই নিজৰ ভাই? তুমিতো তেওঁৰ নিজৰ ভাই নহয়। তেজৰ সম্পৰ্কৰে অকল সম্পৰ্কবোৰ নাচাবা। তেওঁ দেখোন আমাক নিজৰ ভাই বোৱাৰীৰ দৰে মৰম কৰে। ঘৰলৈ গ'লে কিমান যে আদৰ কৰে। বাৰু তেওঁৰ কথা বাদেই দিলোঁ বাৰু, কিন্তু নিজৰ ভাগিনটোৰ কাৰণেতো তুমি যাব পাৰা। নিজৰ ভাগিন, সি জানো আমাক সন্মান কৰে, মৰম কৰে জানো? এনেই ওপৰতে তেনেকুৱা, কিন্তু মই জানো তাৰ মনত মাত্ৰ সেই মাহীমাকেই আছে। মাহীমাকৰ বাহিৰে সি কাকো চিনিয়ে নাপায়। নাজানো আৰু কি মৰম লগালে ল'ৰাটোক। সকলোকে পাহৰাই নিজৰ প্ৰতি আকৰ্ষিত কৰি ল'লে, নিজৰ প্ৰতি অকল মৰম টানি ল'লে। নাই তেনেকৈ নক'বা। ইয়াতো প্ৰতিমা বাইদেউ মহানতা হয়, যিয়ে আমাৰ ৰণৰ কাৰণে নিজৰ সন্তান জন্ম নিদিলে, তাক নিজৰ মাকৰ দৰে মৰম দিলে। তুমি জানো পাৰিবা? কোৱা নীলু, তুমি জানো পাৰিবা তেনেকৈ ত্যাগ কৰিবলৈ? মই সেইবোৰ ত্যাগ কৰি নিজৰ মহানতা দেখাবলৈ কেতিয়াও নাযাওঁ। মই যি হয় সেয়াই হয়। সেইটোৱেতো কথা নীলু, তোমাৰ আৰু প্ৰতিমা বাইদেউৰ মাজত। সকলোৰে তেওঁৰ সমান কোনো হ'ব নোৱাৰে, আৰু তেওঁৰ নিচিনা হোৱাটো ইমান সহজ নহয়, বুজিছা? হ'ব ইমান গুণ গাব নালাগে। পাহৰি নাযাবা, তেওঁ ৰণৰ মাহীমাকহে। এদিন নিজৰ ৰূপ দেখুৱাই দিব আকৌ। পাছৰ কথা কি হয় নাজানো, কিন্তু ভৱিষ্যতৰ কথা ভাবি জানো বৰ্তমানটো শেষ কৰিব পাৰি? সেইকাৰণে যি হৈ আছে হ'বলৈ দিয়া। আমি মাত্ৰ ভগৱানক প্ৰাৰ্থনাহে কৰিম, সদায় যাতে তেওঁৰ মৰম এনেকৈয়ে থাকে। আজিৰ পৰা আমাৰ নতুন জীৱন আৰম্ভ হৈছে। তোমাক মই বহুদিন পোৱা নাই। আজি বিয়াৰ এমাহমান আগৰ পৰাই তোমাৰ লগত কথা পাতিছোঁ। মই জানো তুমি বহুত ভাল মনৰ ছোৱালী, কিন্তু আজি তোমাক কেইটামান মোৰ কথা ক'বলগীয়া আছে। তোমাৰ কিবা আপত্তি আছে নেকি? নাই আপুনি কওক। তুমিতো সকলোবোৰ জানাই চাগে। মোৰ নিজৰ মা সৰুতে মোক এৰি থৈ গ'ল। তাৰপিছতে মই মোৰ মাহীমাক পাইছোঁ, আৰু তেতিয়াৰ পৰা মই তেওঁক
মাহীমাকৰ নিচিনা নহয়, নিজৰ মাৰ দৰে ভাবি আহিছোঁ। আৰু তেওঁ মোক কেতিয়াও কোনো কথাতে আঘাত দিয়া নাই আজিলৈকে। তেওঁ মোৰ কাৰণে বহুত ডাঙৰ ত্যাগ কৰিছে। মোক নিজৰ সন্তানৰ দৰে ভাবে, মৰম কৰে। ইয়াতকৈ আৰু এজনী মাহীমাকৰ পৰা কি লাগিছে কোৱাচোন? আচলতে এই মাহীমাক শব্দটো মোৰ ইউজ কৰিবলৈ বেয়াই লাগে মাৰ ক্ষেত্ৰত। কাৰণ মই কেতিয়াও নাভাবোঁ তেওঁ নিজৰ সন্তানো জন্ম নিদিলে কেতিয়াবা যদি মোৰ কাৰণে মৰম কমি যায় বুলি। সেইকাৰণে মই তেওঁক সদায় আদৰ কৰোঁ। মই ইমানেই বিচাৰোঁ আহিবলগীয়া দিনকেইটাত মোৰ পত্নীও যাতে মোৰ মাক সিমানেই আদৰ কৰে যিমান মই কৰোঁ। তুমি যাতে মোৰ মাৰ সকলো কথাই বুজি পোৱা, মোৰ মাৰ লগত মিলিজুলি থাকা, তেওঁক প্ৰতিটো কামতে সহায় কৰা যিমান তুমি পাৰা। মই এইখন বিয়া একমাত্ৰ মাৰ কাৰণে পাতিছোঁ বুলি এইটো নাভাবিবা যে মই মোৰ একো দায়িত্ব পালন নকৰোঁ। তোমাক এজন স্বামীৰ দায়িত্ব, স্বামীৰ মৰম যিমান যি দিবলগীয়া আছে মই সকলো দিম। কিন্তু মই এটাই বিচাৰোঁ মা আৰু তুমি সদায় মিলিজুলি এইখন ঘৰত থকাটো। কাৰণ মই কেতিয়াও মাক এৰিব নোৱাৰোঁ। আৰু তোমাক মই এটা বুকু ডাঠি ক'ব পাৰোঁ যে তেওঁ বহুত ভাল। হয়তো নকলেও বুজিছা তেওঁক দেখিয়ে। মই জানো আপুনি চিন্তা নকৰিব। মই যিমান পাৰোঁ চেষ্টা কৰিম মাৰ মৰমৰ বোৱাৰী হ'বলৈ আৰু আপোনাৰ মৰমৰ পত্নী আৰু এইখন ঘৰৰ এজনী দায়িত্বশীল বোৱাৰী। আজি মই তোমাক কথা দিলোঁ। ধন্যবাদ, ধন্যবাদ নিবেদিতা। তুমি যে মোৰ কথাবোৰ ইমান ধুনীয়াকৈ বুজি পালা, তেনেকৈ মোৰ মায়ে মোক বুজি পায়। তুমি এইখন ঘৰত একোৰে অসুবিধা নোপোৱা। তোমাক যি লাগে মই তাকেই আনি দিওঁ। কিন্তু তুমি সকলোৰে লগত মিলিজুলি থাকিবা, মই তাকেই কামনা কৰোঁ। মই তোমাক কথা দিলোঁ এইখন ঘৰত মই কেতিয়াও অসুবিধা হ'বলৈ নিদিওঁ, মোৰ কাৰণে বিপদ হ'বলৈ নিদিওঁ। যেনে তেনে বিয়াখন গ'ল আৰু আজি মই বহুত সুখী। ল'ৰাটোক বিয়াখন পাতি দিলোঁ। যেনেকৈ বিচাৰিছিলোঁ তেনেকৈয়ে বিয়া হ'ল। আহিবলগীয়া দিনবোৰ যাতে সুখৰ হওক প্ৰভু। আমাৰ ঘৰখনত নতুন ল'ৰা ছোৱালীকেইটাক মানে দৰা কইনাকেইটাক আপুনি আশীৰ্বাদ কৰিব। তেওঁলোকৰ যাতে যুগ্ম জীৱন সদায় সুখৰ হয়।